হাই আজি আমাৰ বাৰ জোৰোণ আৰু ৰাতিপুৱা 5 বজাতে বাইদেউহঁতে মেকআপ কৰিব আহি গৈছে আৰু এইফালে মাছ বেপাৰীয়ে মাছ কেইটা কাটি থৈ গৈছে ভৌকা মাছ দেই একদম লোকেল আৰু এইফালে আমাৰ কইনাক ফটো উঠাব লৈ আহিছে ফটোশ্বুট কৰিব ক'ৰ জংঘলত লৈ আহিছে দেখিছেনে আৰু এইফালে চাওক আমাৰ কইনাজনী কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই আৰু ঘৰত আহি আমি দেখিলোঁ যে ঘৰত গীতা পাঠ কৰি আছে আৰু এইফালে মই মোক কেনেকুৱা লাগিছে ক'ব দেই আৰু এইফালে মই খানাৰ ফালে আহিলোঁ দেউতা আৰু বাইদেউ আলোচনা কৰি আছে আৰু খুৰাই মাছবোৰ ধুই আছে কি ধুনীয়া লোকেল মাছ দেই কিন্তু আমাৰ বিয়াত লোকেল খুৱাই ভৌকা মাছ আৰু এইফালে মটন ৰেডি কৰি আছে আৰু এইখিনি আলুখিনি ভাজি লৈছে ফাৰ্ষ্টত তাৰপিছত মই চাই আছোঁ আৰু মটনখিনি কি ধুনীয়া বহুত সোৱাদ হৈছে আপোনালোকক কি ক'ম আৰু আমাৰ জোৰোণ আহি পালে আৰু আপোনালোক এটা কথা কওঁ যে আমাৰ জোৰোণ ডাবল আহিছে মানে প্ৰথমে মহিলাসকল আহিছে পিছত পুৰুষসকল আৰু দৰা পাৰ্টি আহি পালেই আৰু আমাৰ কইনাজনীকো বাহিৰত ওলালোঁ এয়া তেল দিছে ফণি বাইছে আৰু নেকলেছ এইবিলাক পিন্ধাইছে খনা গহনাবোৰ এইফালে আমাৰ মইনা বাইদেউ মেকআপ আৰ্টিষ্ট তাই হেল্প কৰি দি আছে আমাৰ বাইদেউৰ বেষ্ট ফ্ৰেণ্ড হয় আৰু কি ধুনীয়াকৈ পিন্ধাই আছে চাওকচোন আৰু আমাৰ জোৰোণত দৰাও আহিছে কিন্তু দেই লাষ্টত আহিব তেওঁ ইজনী বৌ আমাৰ দৰাৰ বোৱাক কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই আৰু ভিডিঅ'টো দিয়াত অকণমান লেট হৈছে এইফালে আমাৰ দৰা আহি পালে আৰু এইয়া মেইন কামটো হৈ গ'ল 10 বছৰ ভাল পোৱাৰ পিছত আৰু আজি ছাকচেছ হৈ গ'ল প্ৰেম আপোনালোকে চাই ৰাখক এইফালে আমাৰ দৰা কেনেকুৱা লাগিছে ক'ব দেই আমাৰ বাইদেউ আৰু ভিনদেউৰ জৰিটো আৰু এইফালে আঙুঠিটো পিন্ধালে আৰু মই বাইক কৈ আছোঁ দে বা সিন্দুৰখিনি দেখাই দে অকণমান আৰু এইফালে কাপোৰবোৰ দি আছে যি আৰু ডাবল জোৰোণ যিহেতু আধা কাপোৰহে আনিছে এতিয়া পিছত আৰু আনিব আৰু এইফালে বাইদেউ তাই ভাবি আছে কি হৈ আছে বিয়া হয়ে নে আচলতে তাই বোলে ভাবিয়ে পোৱা নাই সঁচাকৈ হয় নে নহয় বিয়া ফিলে হোৱা নাই বোলে তাইৰ আৰু এইফালে চাওক মিঠাই টেষ্টি মই হ'লে এটাও খাব নাপালোঁ গাইজ আৰু এইফালে মিঠাই খুৱাই আছে বৌহঁতে আৰু এইফালে দৰাই কইনাক মিঠাই খোৱালে আৰু গুণগুণে চাই আছে তাইকো অকণমান খুৱাই দিলে আৰু আজিৰ দিনটো তাইৰ কাৰণে বহুত ডাঙৰ আছিলে মই ক'লোঁ দে বা আজি ব্লগ এটা বনাই দিওঁ তাৰপিছত এইখিনি চাওক সেয়া বা আহি গ'ল ঘৰত কি ধুনীয়া হৈছে ন মেকআপ আৰু ময়ো কিবা কৰি আছোঁ উল্টা পাল্টা এইফালে বাইদেউ মই কৈছোঁ দে বা এটা ভিডিঅ' বনাওঁ ধুনীয়াকৈ আৰু এইজন দৰা মানে ভিনদেউ আমাৰ আৰু এইফালে আমাৰ বাইদেউ আৰু বাবু দৰা পাৰ্টিৰ কাৰণে চাহ নাস্তা ৰেডি কৰি আছে অলপকৈ যিহেতু এইফালে আমাৰ দৰাই চাহ খাই আছে আৰু জেঠীমাই বুট মাহ প্ৰসাদ দি আছে এইটো ধুনু আৰু এইফালে আমাৰ বন্দাৰ নৃত্য চলি আছে এইফালে নৃত্য কৰি আছে বন্দা তাই গমেই পোৱা নাই ভিডিঅ' কৰা এইফালে পিহু আৰু চিনু ইয়াতে তামাম নাচিছে দিয়ক কি ক'ব আৰু মই দৈ চিৰা খাই আছোঁ এইফালে আমাৰ বাইদেউহঁতেও খাই আছে দেই বাইক মুখখন ডাঙৰকৈ মেলি দি গল্লাটো খা বুলি কৈ আছোঁ এইফালে খুৰাই আহি কিনে ইমান ডিষ্টাৰ্ব দিছে কি ক'ব এজনী মাজে মাজে খাই দেখাই আছে আৰু এইফালে মই আৰু ধুনু বাচ্ছা পাৰ্টি নৃত্য চলি আছে আমাক মনোৰঞ্জন কৰি আছে আৰু মই কৈছোঁ দে মই ইয়াতকো অলপমান ভিডিঅ' কৰোঁ আৰু এইফালে মই খানা চাইডে আহিলোঁ কি ধুনীয়া হৈছে আঞ্জাবোৰ ফিছ আছে মটন আৰু পনীৰ সকলোবোৰ আছে আৰু ময়ো চাখি চালোঁ এয়া মই তামাম সোৱাদ হৈছে দিয়ক আৰু মই মটন সিমান নাখাওঁ সেইকাৰণে এক পিছে খাইছোঁ এজনী বাইদেউ আৰু আমি খানা খোৱাত বহি গ'লোঁ কইনা এই যে ধুনুৰ প্লেট আৰু মই খাই আছোঁ কি ধুনীয়া হৈছে আঞ্জা ভাত কি ক'ব এই দেউতাই দি আছে ভাত আৰু এইফালে ছেকেণ্ড জোৰোণ আহি পালে মানে পুৰুষসকলে আনিছে এইবাৰ আৰু মায়ে বৰি নি আছে মই চাই আছোঁ মই ভিডিঅ' কৰি আছোঁ যিহেতু আৰু ডাঙৰ বাইদেৱে জোৰোণত দিয়া বস্তুখিনি নি থৈ আছে ঘৰত এই ভণ্টি তাইক কৈছোঁ তই অলপ কাম চাম কৰ বিয়া বুলি কাম চাম নকৰাই দেখোন এইফালে বাই আৰু ধুনু দৰাৰ কাৰণে গিফ্ট লৈ আহিলে এইখিনি দৰাৰ গিফ্ট হয়
আৰু নৃত্য আৰম্ভ কৰি দিছে গধূলি দৰা পাৰ্টি যোৱাৰ পিছতেই একদম আমাৰ বন্দনা আৰু বন্দনাৰ হাজবেণ্ডজন ফুল নাচিছে আৰু ইহঁতে জমাইছে দিয়ক আৰু সকলোবোৰ মানুহ যোৱাৰ পিছত একদম লাষ্ট কাম হৈছে বায়ৰ মেকআপ ৰিমুভ কৰাই চাওকচোন দুৰ্গা মা লাগিছেনে তাইক আৰু এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰি দিলোঁ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম